ঢকুৱাখানাত হৈ থকা ফাটৰ বিহু শেষৰ দিনটোলৈ আহক আজি আমি সকলোৱে উপভোগ কৰোঁ সকলোৰে জনগোষ্ঠী একতাৰে এডাল সূতাৰে বন্ধা নিচিনা ধৰণে একেটাৰ মনেৰে আমি সকলোৱে ফাটৰ বিহু উদযাপন কৰিছোঁ। আপোনালোকক তাৰে কিছু অংশ দেখাবলৈ মই চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব, যদি আপুনি ভাল লাগিছে বেলেগৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছে দেন শ্বেয়াৰ কৰিব। এই দেখিছেনে আইসকলে ধুনীয়াকৈ কলচী লৈ গৈছে, কাৰণ আমি এটা জানো আমি ঢকুৱাখানাৰ মানুহ আৰু ঢকুৱাখানাৰ আৱেগ হৈছে আমাৰ ফাটৰ বিহু, আৰু এই আৱেগত আমাৰ ৰ'দ আৰু বৰষুণে আমাক বাধা দিব নোৱাৰে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাইছে আগতে, তেতিয়া মই দেখাইছোঁ ফাটৰ বিহুত আমি বৰষুণ দিলেও যেন আমি একদম বৰষুণ নিছোঁ তিতি বুৰি আমি ওলাই আহোঁ। ঠিক তেনেধৰণে আজি ইমান প্ৰখৰ ৰ'দ, তথাপিতো আমি সকলোবোৰ জনসাধাৰণ ওলাই আহিছোঁ, সকলো জনগোষ্ঠী। আপোনালোকে চিনি পাইছেনে ক'বচোন, আপোনালোকে এই যে নীলা যে ব্লাউজ পিন্ধিছে, মুগাৰ কাপোৰ পিন্ধিছে, এইটো কোনটো জনগোষ্ঠী? আপোনালোকে যদি জানে জনাবচোন। আৰু এয়াই নহয়, আৰু বিভিন্ন ধৰণৰ জনগোষ্ঠী, ইয়াতো আমাৰ অসমীয়া সাজপাৰ জানে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ নিজৰ নিজৰ সংস্কৃতিটো একদম ৰিপ্ৰেজেণ্ট কৰিছে ন, দেখিয়ে ভাল লাগে। সেয়েহে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিছোঁ। পাৰিলে যে আপোনালোকে এনে দিনত যে ঢকুৱাখানালৈ এপাক মাৰিব, দেখিব আমি ইয়াত কিমান ধুনীয়াকৈ আমি সকলোৱে মিলি একেডাল সূতাৰে কেনেধৰণে আমি একগোট হৈ আছোঁ। ইয়াত কোনো ভেদভাৱ নাই, আৰু আমি সকলোৱে যেন এক হৈ আমি ফাটৰ বিহুটো উদযাপন কৰিছোঁ। দেখিছেনে কিমান জনসংখ্যা কিমান ধুনীয়াকৈ নিজৰ সংস্কৃতিৰ ৰূপ প্ৰতিফলিত কৰিছে, আৰু কিমান আনন্দ মনেৰে কৰিছে। চাওকচোন হাঁহি হাঁহি কৰিছে, দেখিবলৈ যে খুব ধুনীয়া হৈছে। এয়া আৰু আমাৰ এনেধৰণৰ আৰু এয়া আমাৰ এই শোভাযাত্ৰাটোত আহিছিলে আমাৰ অসমীয়া অভিনেত্ৰী কংকনা, প্ৰীতি কংকনা। এই দেখিছেনে এই সম্প্ৰদায় মই এই যে বিহু ড্ৰেছটো ইমান ভাল পাওঁ, আৰু বিহু নৃত্যটো মই বহুত ভাল পাওঁ। এই চাগে আমি অসমীয়া মানুহ হিচাপে চাগে আমাৰ তেজতে বিহু আছে নহয়নে? যি জনগোষ্ঠীয়ে নহওক লাগিলে, প্ৰতিটো জনগোষ্ঠীয়ে চাবচোন সকলোৱে নিজৰ জনগোষ্ঠীত কিমান মিলিন হৈ যায়, দেহ মন সেই চাওকচোন কিমান ধুনীয়াকৈ আনন্দ উপভোগ কৰিছে। বা সঁচাই আমি অসমত জন্মগ্ৰহণ হোৱাটোৱে আমাৰ সৌভাগ্য মই ভাবোঁ। আপোনালোকে কিমান ভাবে নাজানো। এয়াই আৰু এনেধৰণে আমাৰ আজি শোভাযাত্ৰাটো সম্পূৰ্ণ হ'ল। আপোনালোকক দেখালেও ভাল লাগিলে লাইক এটা কৰিব। পুনৰবাৰ কৈছোঁ যদি চেনেলটোলৈ আহিছে ফ'ল' এটা কৰিহে যাব দেই, নকৰাকৈ নাযাব। এয়া দেখিছেনে মিচিং সম্প্ৰদায়ৰ লোকসকলে কিমান ধুনীয়াকৈ বা ইহঁতৰ যে ইমান মিল থাকে ন নচাবিলাকত, মই খুব বেছি ভাল পাওঁ এইবিলাক অংগী ভংগীবিলাক, আৰু ইমান ধুনীয়াকৈ মিলাই নাচটো মিলাবলৈ ইমান অকণমান কঠিন হয় সকলোৰে মাজত ন, কিন্তু ইহঁতে যে ইমান ধুনীয়াকৈ মিলাই। এয়া মৰাণ জনগোষ্ঠী। এয়া এনেধৰণে শোভাযাত্ৰাটো শেষ কৰিছোঁ। যদি শোভাযাত্ৰাটো লং আছিলে মই অকণমান সৰুকৈ দেখাইছোঁ। আজিলৈ বাই।